ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। ভাগ্যক ধিয়াই যদি আপুনি বহি থাকে, আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। এয়াই সত্য। তুমি ভালেই কৰা বা বেয়াই কৰা, মানুহে তোমাক সমালোচনা কৰিবই। সেইবুলি সমালোচনাৰ ভয়ত অকৰ্মণ্য হৈ বহি নাথাকিবা। গভীৰ অমানিশা অথবা কাল ৰাতিৰ বুকুতে যিদৰে প্ৰভাত লুকাই থাকে, সেইদৰে বুকুত সাহস বান্ধি আগুৱাই গৈ থাকিলে হেজাৰ পৰাজয়ৰ পাছতো জয়লাভৰ নিশ্চিত হৈ উঠে। ল'ৰা-ছোৱালীৰ প্ৰতি পিতৃ-মাতৃৰ দায়িত্বৰ বিষয়ে আজিৰ এই কথাখিনি মই এই প্ৰতিশ্ৰুতি দিব পাৰোঁ যে এতিয়া মই ক'বলৈ লোৱা কথাখিনি যদি মাত্ৰ 10 মিনিট সময়ো মনোযোগেৰে শুনে, তেনেহ'লে আপোনাৰ সন্তানটি ভাল পথত নিব পাৰিব, নিশ্চিতভাৱে জানিব পাৰিব। আপোনাৰ ল'ৰা-ছোৱালীৰ প্ৰতি পিতৃ-মাতৃৰ দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে জনোৱা হওক। আমি সঘনাই দেখোঁ যে ল'ৰা-ছোৱালীয়ে নিজৰ মাক-দেউতাকৰ কথা নুশুনে। কিয় নুশুনে, তাৰ বিষয়ে আমি অলপ আলোচনা কৰোঁ আহক। ঘৰখনেই ল'ৰা-ছোৱালীৰ প্ৰথম শিক্ষাৰ ঠাই। মাক-দেউতাকৰ আচাৰ-ব্যৱহাৰ, মাত-কথাৰ ওপৰত ল'ৰা-ছোৱালীৰ আচৰণ গঢ় লৈ উঠে। এখন ঘৰত যদি মাক-দেউতাকে সদায় ভাল বাৰ্তা, আলোচনা আদি কৰে বা পৰচৰ্চাৰ পৰা আঁতৰি থাকে, তেনে এখন ঘৰত ল'ৰা বা ছোৱালীজনীয়ে সদায় ভাল অভ্যাস বা ভাল মাত-কথাৰে ডাঙৰ হ'ব পাৰে। ল'ৰা-ছোৱালীৰ প্ৰথম শিক্ষক হৈছে মাক-দেউতাক। আচাৰ-ব্যৱহাৰবোৰ আৰু ভাল অভ্যাসবোৰ সদায়ে গুৰুত্ব দিব লাগে। সিহঁতে অইনৰ দোষবোৰ কেতিয়াও দেখা নাপায়। সৰুৰে পৰা মাক-দেউতাকে তেওঁলোকক আনৰ প্ৰশংসা কৰিবলৈ শিকোৱা উচিত। কোনো মানুহৰ গুণ বা আদৰ্শসমূহে ঘৰখনত আলোচনা হোৱা উচিত। তদুপৰি মহৎ লোকসকলৰ বাণীসমূহ বা তেওঁলোকৰ জীৱনত চৰ্চাৰ বিষয়ে আলোচনা হোৱাটো অত্যন্ত আৱশ্যকীয়। কাৰণ সিহঁতে সৰুৰে পৰা কোনটো ভাল, কোনটো বেয়া সেইটো জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। পৰিৱৰ্তী জীৱনশৈলী আৰু পঢ়া-শুনাৰ মনোযোগেৰে আগবাঢ়ি যাবলৈ মাক-দেউতাকে ল'ৰা-ছোৱালীক সৰুৰে পৰা শিকাব লাগে। ঘৰখনৰ সৰু-সুৰা কাম-কাজবোৰ সৰুৰে পৰা ল'ৰা-ছোৱালীক শিকাব লাগে বা কৰিবলৈ দিব লাগে, যাতে ডাঙৰ হ'লে সিহঁতৰ কোনো ক্ষেত্ৰতে অসুবিধা নহয়। কাৰণ সৰুৰে পৰা যদি শিকোৱা নহয়, তেনেহ'লে ডাঙৰ হ'লে বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব। আপোনাৰ সন্তানে নিজৰ শিক্ষক হিচাপে মাক-দেউতাকে এইখিনি শিকোৱাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। আৰু এটা বহুত গুৰুত্বপূৰ্ণ কথা, জ্যেষ্ঠজনক সন্মান কৰা বা সৰুজনক মৰমৰ চকুৰে চোৱাটো এটা গুৰুত্বপূৰ্ণ কথা। ওচৰ চুবুৰীয়া সকলোৱে ভাল ব্যৱহাৰ কৰিবলৈ মাক-দেউতাকৰ ল'ৰা-ছোৱালীক সৰুৰে পৰা শিক্ষা দিব লাগে। তদুপৰি এটা কথা বৰ দৰকাৰী যে মাক-দেউতাকে ল'ৰা-ছোৱালীক সৰুৰে পৰা সঁচা কথা ক'বলৈ শিকাব লাগে। তাৰ উপৰিও মাক বা দেউতাকৰ আগত খোলাকৈ কথা পাতিব পাৰে আৰু পাতিবলৈ শিকাব লাগে। আৰু আপোনাৰ সন্তানটিৰ লগত আপুনি খোলাকৈ সকলো ধৰণৰ কথা আলোচনা কৰক। তেতিয়াহে আপোনাক ডাঙৰ হ'লেও আপোনাৰ লগত তেনেদৰে কথা পাতিবলৈ আগ্ৰহ কৰিব। যদি আপুনি সৰুৰে পৰাই আপোনাৰ সন্তানটিৰ লগত ভালদৰে কথা পাতিব নোৱাৰে, খোলাকৈ কথা নাপাতে, তেতিয়া ডাঙৰ হ'লেও সেই গুণটো তেওঁৰ লগতে থাকিব। আপোনাৰ লগত খোলাকৈ কথা পাতিবলৈ আগ্ৰহ নকৰিব। আজিকালি প্ৰায়ে দেখা যায় যে বহু মাক-দেউতাক নিজৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনাত অত্যন্ত হেঁচা দিয়ে, কিন্তু বাকী সু-অভ্যাস গঢ়ি উঠা আওকাণ কৰে। পঢ়া-শুনাৰ লগতে ওপৰত উল্লেখ কৰা অভ্যাসবোৰ গঢ় দিব পাৰিলে ল'ৰা বা ছোৱালীজনীয়ে গোটেই জীৱন কষ্ট অনুভৱ নকৰে আৰু সমাজতো সন্মানৰ এজন ব্যক্তি হ'ব বুলি আশা কৰিব পাৰি। ল'ৰা-ছোৱালী আৰু পিতৃ-মাতৃৰ দায়িত্বৰ বিষয়ে বহুখিনি হয়তো উপকৃত হ'ব পাৰিলে বুলি আশা ৰাখিলোঁ। আজিলৈ ভিডিঅ'টি ইমানতে সামৰণি পৰিছে। আৰু যদিহে ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। আগলৈ এনেধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন পাই থাকিব পাৰিব। আৰু আপোনালোকে ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হ'ব পাৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানতে সামৰণি পেলাইছোঁ। ধন্যবাদ।